পৰিছে, ইমানেই গৰম পৰিছে। কি হ'ল সূৰ্য দেৱতাৰ ভগৱান জানে, ইমানেই গৰম পৰিছে। এনেকৈ পকাতে বহি আছোঁ। গৰমত মানে ডিঙিৰ চেইন, আঙুঠি চব খুলিলোঁ, গৰমৰ কাৰণে চব খুলিলোঁ। খুলি মেলি এনেকৈ ৱাইপছ এখন লৈ পিনে আৰু ফেনৰ তলত বহি আছোঁ। ঘাম মুচিছোঁ আৰু বহিছোঁ, ঘাম মুচিছোঁ আৰু বহিছোঁ। এয়াই কৰি আছোঁ দিনটো ৰাতিপুৱাৰ পৰা। গৰমৰ পৰা বাচি থাকিবলৈ পানী অলপ বেছিকৈ খাব, নেমু পানী খাব, টেঙা বস্তু খাব, দাইলত নেমু চেপি চেপি খাব। সেয়াই খাব লাগিব আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ। মুখত এয়া পিম্পলছ উঠি গৈছে, মুখত দেখিছেনে? গৰমৰ কাৰণে। এনেকৈ যদি গৰম পৰি থাকে মানুহৰ কি হ'ব বাৰু? দিনটো কামলৈ ওলাই যোৱা মানুহৰ, দিনভৰ কষ্ট কৰা মানুহৰ কি অৱস্থা হ'ব? ইমান দিনে ৰ'দটো নিদিলে, এতিয়া ভাদ মাহৰ ৰ'দটো একদম মানে এতিয়াই মানে ভাদ মাহৰ ৰ'দ দিয়া নিচিনা লাগিছে মানে। আকৌ ভাদ মাহ সোমাবলৈ আছেই, কি যে হ'ব। এতিয়া গৈ আছোঁ আমি আমাৰ পুৰণা গাঁৱলৈ, য'ত ককা আইতা আছিল আগতে, এতিয়া বৰ্তা বৰমাহঁত আছে। এইখন হৈছে আমাৰ বাঁহনী তল আৰু দিখৌৰ পানী আহি চাওকচোন, ইয়াতে আহি গোট খাইছেহি। আমাৰ গাঁৱৰ বৰনামঘৰ, এতিয়া নতুনকৈ তোৰণ এখন বনাই আছে। এইখনেই হৈছে আমাৰ শুৱনি গাঁও, য'ত সৰুৰে পৰা ভাওনা চাইছোঁ, ইয়াতে জন্ম হৈ ডাঙৰ দীঘল হৈছোঁ। বহুত স্মৃতি ভৰি আছে এইটো পৰিৱেশৰ লগত। এতিয়া আহিছোঁ আমি আমাৰ পুৰণা ঘৰলৈ, য'ত আমি সৰুৰে পৰা ডাঙৰ দীঘল হৈছোঁ, বৰমা বৰদেউতাৰ লগত, দাদাৰ লগত। এয়া বৰমাহঁতৰ গোহালি ঘৰ, এয়া বৰমাহঁতৰ ঘৰ, আমাৰ পুৰণি ঘৰ, মোৰ দেউতাৰ পুৰণি ঘৰ। ঘৰ বনাই আছে দাদাই, আমাৰ পুৰণি ঘৰ, এয়া নামঘৰ। যেতিয়াই মই ঘৰলৈ আহোঁ, এবাৰতো মই পুৰণা গাঁৱলৈ আহোঁৱেই। এয়া বৌয়ে ধুনীয়া ধুনীয়া খানা বনাইছে, মাছৰ টেঙা, মাংস, চালাড, ঘৰৰ চব্জি সকলো। এয়া আমাৰ মৰমৰ বৰমা। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ ব্লগলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি ব্লগটো এইদৰে আৰম্ভ কৰিছোঁ। এতিয়া সময় হৈছে 1:30, ভাত খাবলৈই হ'ল। আজি বৌয়ে কিন্তু ছানডে স্পেচিয়েল বুলি বহুত কিবা কিবি বনাইছে, দেখাম আপোনালোকক কি কি বনাইছে বৌয়ে। তাৰ আগতে চাওকচোন আমাৰ তজৰ ডিঙিটোৰ অৱস্থা নাই। মানে শিৱসাগৰলৈ আহি ইমানেই, শিৱসাগৰ বুলি নহয় চবতে ইমানেই গৰম পৰিছে যে তজৰ ডিঙিত মানে অকল ঘামচি দেখাই আছোঁ। ৰ'ব, তজৰ ঘামচি ক'ত হৈছে? ডিঙিটো এনেকৈ কৰি থৈ চাওঁ। এয়া চাওকচোন ইমান ঘামচি হৈছে। এতিয়া কেণ্ডিড পাউডাৰ দিব লৈছোঁ। এই কেণ্ডিড পাউডাৰ কি কৰিম বাৰু প্লিজ কমেণ্ট কৰি জনাবচোন। এনেকৈ গোটেই কেণ্ডিড পাউডাৰ সানি থৈ দিছোঁ, চাওকচোন ইমান ধুনীয়া লাগিছে মোৰ ল'ৰাটোক। আমাৰ বৌয়ে একদম ৰাজধানী ট্ৰেইন চলাইছে। একদম ভাত খোৱাৰ টাইম হৈ গৈছে, চবৰে ভোক লাগিছে। আজি আমাৰ ছানডে স্পেচিয়েল আছে লোকেল চিকেন, কচু পিটিকা, বইল চিকেন, বুটৰ চাটনি, ডাল, তাৰপিছত এই নৰসিংহ পকৰি, তাৰপিছত এয়া ৰঙালাও পিটিকা, এয়া বইল দাইল, এয়া আমাৰ কিয়ান, এয়া আমাৰ তজো। আজি খাবহে লাগে আৰু দেই। গধূলি টাইমত এনেকৈ দাদা বৌৰ লগত ল'ৰাকেইটাক ফুৰাবলৈ বুলি লৈ আনিলোঁ। শিৱসাগৰ মেইন টাউনতে এনেকৈ হামটি টামটি কিডছ প্লে' জ'ন বুলি এখন ইনড'ৰ প্লে' স্কুল বনাইছে, য'ত মানে বাচ্ছাবিলাকে আহি কিনে অকণমান খেলা ধূলা কৰিবহি পাৰে। ইনড'ৰ গেমছেই হয়, বহুত চাফ চিকুণ, বহুত খেল ধূল আছে। আপোনাৰ ল'ৰা ছোৱালীসকলক আনি পেলাই ইয়াতে যোগদান দিবহি পাৰে, অকণমান টাইম ল'ৰা ছোৱালীৰ লগত কটাবহি পাৰে, তেওঁলোকৰো ভাল লাগিব। চাফ চিকুণ হয়, ষ্টাফ মেম্বাৰখিনিও বহুত ফ্ৰেণ্ডলি হয়। কালি বহুত ভাল লাগিলে সঁচাকৈ, ল'ৰা ছোৱালীকেইটাও অলপ বহুত এনজয় কৰিলে। দেওবাৰ দিনটো এনেকৈয়ে কটালোঁ। আজি মোৰ মিনি ব্লগটো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, কাষত থকা বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব আকৌ দেই।